নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু এছএমএছ ইউটিউব চেনেল। বন্ধুসকল, আজি এই ভিডিঅ'টোত ভাৰতীয় সংবিধানৰ লগত জড়িত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰা হ'ব। বন্ধুসকল, এই কুৱেশ্যন এনচাৰ ক্লাছ 9, 10 হায়াৰ ছেকেণ্ডাৰী তথা বিভিন্ন ধৰণৰ ইণ্টাৰভিউ অহা দেখা গৈছে। সেইবাবে এই ভিডিঅ'টো শেষলৈকে চাব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰেন তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধান কেতিয়া গৃহীত কৰা হৈছিল? উত্তৰটো হৈছে ভাৰতীয় সংবিধান 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত কৰা হৈছিল। দ্বিতীয় কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল? বন্ধুসকল, ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হৈছিল। বন্ধুসকল, এই দুটা কুৱেশ্যন অতি ইম্পৰ্টেণ্ট আৰু এই দুটা প্ৰায় কনফিউজন হয়। ইয়াত দিয়া আছে গৃহীত কেতিয়া কৰিছিল আৰু কাৰ্যকৰী কেতিয়া কৰিছিল। এটা ভালদৰে চাব। 3 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 4 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান সভা খচৰা কমিটিৰ সভাপতি কোন আছিল? এনচাৰ হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? এনচাৰ হৈছে 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভাৰ প্ৰথম অধিৱেশন হৈছিল। কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান সভাৰ দ্বিতীয়খন অধিৱেশন কেতিয়া হৈছিল? এনচাৰ হৈছে 1947 চনৰ 20 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধান সভাৰ দ্বিতীয়খন অধিৱেশন হৈছিল। 7 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধান সভাৰ প্ৰথম অস্থায়ী সভাপতি কোন আছিল? উত্তৰ হৈছে ডক্টৰ সচিদানন্দ সিনহা। 8 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? এনচাৰ হৈছে 448টা। 9 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানত কিমানটা অধ্যায় আছে? এনচাৰ হৈছে 25টা। 10 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? এনচাৰ হৈছে 12টা। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনে ধৰণৰ ভিডিঅ' তথা জব নিউজ নটিফিকেশ্যন পাবৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।